এই ভিডিঅ'টোত মই আপোনালোকৰ লগত কথা পাতিম জিঅ'ৰ যিটো লেটেষ্ট 10GB এড-অন অফাৰ দি আছে তাৰ বিষয়ে আৰু আমি এতিয়া আৰম্ভ কৰি আছো। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হলো অবিনাশ শৰ্মা আৰু স্বাগতম জনাইছো আপোনালোক সকলোকে আছামিজ টেক গুৰু নামৰ এই ইউটিউব চেনেলটোলৈকে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাব বিচাৰিছো যে আছামিজ টেক গুৰু নামৰ এই চেনেলটোত মই এনেকুৱা ধৰণৰ বিভিন্ন টেকনিকেল ভিডিঅ' প্লাছ গেজেট ৰিভিউ আৰু টেকনিকেল নিউজ কিছুমান দি থাকো। গতিকে যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' ভৱিষ্যতলৈকে চাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলকচোন ভিডিঅ'টো পিনে আগবাঢ়ো। জিঅ'ই তেওঁলোকৰ বিপৰীতে যিবিলাক টেলিকম কোম্পানী আছে তেওঁলোকতকৈ 20% বেছিকৈ ডাটা তেওঁলোকৰ কাষ্টমাৰক দিব বিচাৰে আৰু সেইকাৰণে তেওঁলোকে এইটো ফ্ৰী 10GB এড-অন অফাৰটো উলিয়াইছে। একচুৱেলি যিমান জিঅ' কাষ্টমাৰ আছে তেওঁলোকে যিটো জিঅ' টিভি এপছ ইউজ কৰি আছে আৰু তাৰ কাৰণে জিঅ'ই এই অফাৰটো স্পেচিয়েলি দিছে। কিন্তু প্ৰথমতে শুনা গৈছিলে যে জিঅ'ই হোলি অফাৰ দি আছে, কিন্তু আচলতে এইটো হোলি অফাৰ নহয়, এইটো এটা নৰ্মেল অফাৰহে হয়। এই এক্সট্ৰা 10GB ডাটাটো অট'মেটিকেলি আপোনাৰ একাউণ্টত ক্ৰেডিট হৈ যাব আৰু এইটো জৰুৰী নহয় যে সকলো কাষ্টমাৰে যে অফাৰটো পাব। কিছুমান কাষ্টমাৰে পাব আৰু কিছুমান কাষ্টমাৰে নাপায়। এইটো ৰেণ্ডমলি সিলেক্ট হৈ পেলাই অট'মেটিকেলি কাষ্টমাৰ বিলাকে এই বেনিফিট খিনি পাব। ইয়াৰ কাৰণে একো কৰিব লগা নাই আৰু এই অফাৰটো 27 মাৰ্চ 2018 লৈকে উপলব্ধ হ'ব। যদি আপুনি এই অফাৰটো অলৰেডি পাইছে তেন্তে খুব ভাল কথা, কিন্তু যদি আপুনি এই অফাৰটো এতিয়ালৈকে পোৱা নাই তেন্তে আপুনি কাষ্টমাৰ কেয়াৰক কল কৰি বা জিঅ' ৰিটেইল আউটলেটত গৈ একো লাভ নহ'ব, কাৰণ এই অফাৰটো মেনুৱেলি আপুনি এক্টিভেট কৰাব নোৱাৰে। কিন্তু কিছুমান ইউজাৰে ক্লেইম কৰা মতে তেওঁলোকে 1299 নামৰ এটা টোল ফ্ৰী নাম্বাৰত ফোন কৰি পেলাই এই অফাৰটো বেনিফিট খিনি লৈছে। কিন্তু এই কথাখিনি কিমান দূৰ সত্য তাৰ ওপৰত সন্দেহ আছে। এই যে 10GB ফ্ৰী 4G ডাটা আপোনাক দিয়া হৈছে সেইখিনি আপুনি তেতিয়াহে ব্যৱহাৰ কৰিব পাৰিব যেতিয়া আপোনাৰ যিটো ডেইলি লিমিট থাকিব 1GB হওক বা 1.5GB হওক বা 2GB হওক, সেই ডেইলি লিমিটখিনি যদি আপুনি 24 ঘণ্টাৰ ভিতৰত খৰচ কৰে শেষ কৰে তেতিয়াহে আপুনি এই 10GB খিনি ইউজ কৰিব পাৰিব। এই অফাৰটো আপুনি পাইছে নে নাই চাবৰ কাৰণে আপুনি আপোনাৰ মোবাইলত থকা মাই জিঅ' এপছটো খোলক আৰু তাৰ ভিতৰত আপোনাৰ একাউণ্ট সেকশনত মানে আপোনাৰ যিটো মাই প্লেন বুলি থাকে তাত খুলি চালে আপুনি দেখা পাব। যদি আপুনি এই অফাৰটো পাইছে তেন্তে আপোনাৰ মাই প্লেনৰ ভিতৰত লিখা থাকিব এড-অন 10GB বুলি এটা অফাৰ লিখা থাকিব, আৰু যদি লিখা নাই তেন্তে আপুনি এতিয়ালৈকে পোৱা নাই। আৰু এই অফাৰটো ভেলিডিটি হয় 28 দিনৰ। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ এই ৰিলায়েন্স জিঅ'ৰ ওপৰত ভিডিঅ'টো ইমানেই। আশা কৰিছো আপোনালোকৰ ভিডিঅ'টো পছন্দ হৈছে। যদি ভিডিঅ'টো আপোনালোকৰ পছন্দ হৈছে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব, আৰু যদি আপুনি বিচাৰে এনেকুৱা ধৰণৰ ভিডিঅ' ভৱিষ্যতলৈ চাবলৈ তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে বিদায়।